गाइज वेलकम बैक टू इलिश ब्लॉग चैनल। आज मैं आपनलोकर कारणे एटा विशेष धৰণৰ चाटनी बनाई देखुৱাম বাৰু। দেখিবলৈ পাইছে ন, ইয়াতে মই নহৰু কেইফুটামান, শুকান জলকীয়া, কেঁচা জলকীয়া আৰু পিঁয়াজ থৈ দিছোঁ প্ৰায় পটাত নিপিচিলেও কোনো কথা নাই, আপোনালোকে এইটো অপচনেল হয়, নিজৰ ইচ্ছা অনুসৰি কৰিব পাৰে। পটাত পিচিলে বেছি সোৱাদ হয়, সেইটো কাৰণে মই এনেকুৱাকৈ লৈ লৈছোঁ প্ৰায়। দেখিবলৈ পাব নহয়, আৰু খুব টেষ্টি হয় এইটো, আপোনালোকে বনাই চাব বাৰু। দেখিবলৈ পাইছে পৰিমাণ অনুসৰি লৈছোঁ। এটা পিঁয়াজ লৈছোঁ মিডিয়াম সাইজৰ, কেঁচা জলকীয়া 3টা লৈছোঁ, 2টা মই শুকান জলকীয়া লৈছোঁ আৰু কেইফুটামান নহৰু লৈছোঁ। নহৰুটো এইটো চাটনিত খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে চাই থাকিব। আৰু চাটনিটো কি হ'ব, শুকান মাছখিনি প্ৰায় মই ইয়াতে লৈ লৈছোঁ। ইমানখিনি পৰিমাণ হ'লে হৈ যায়, ইয়াতকৈ বেছি হ'লে ভাল নালাগে খাবলৈকে, গতিকে এইখিনিমান পৰিমাণৰকৈ লৈ লৈছোঁ। এতিয়া মই ইয়াতে কেৰাহীটো বহাই লৈছোঁ। কেৰাহীটোত মই অকণমান নামমাত্ৰ আৰু তেল দি লৈছোঁ। তেলখিনি কিয় দিছোঁ দেখিবলৈ পাব। যিখিনি মাছ লৈছিলোঁ মই, সৰু মাছ, শুকান মাছখিনি, সেইখিনি মই ইয়াতে ভাজি লওঁ। দি দিলোঁ প্ৰায় মই এইখিনি মাছখিনি, এইখিনি মানে ভাজিব যাতে বেছি জ্বলি নাযায়, এইখিনি ভালদৰে কম পৰিমাণত ভাজি ল'ব। এইখিনি ভজা হৈ গ'ল, এতিয়া মই এইখিনি নমাই ল'লোঁ প্ৰায়। এতিয়া নমাই পেলাই এইখিনি মই কেনেধৰণে ভাজি লৈছোঁ, এনেকুৱাকৈ ৰঙচুৱা হ'লে আপোনালোকে নমাই ল'ব বাৰু। এতিয়া মই এইখিনি পটাত দি লৈছোঁ। এইখিনি পটাত ভজা হোৱাৰ লগে লগে আপোনালোকে এনেকুৱাকৈ পিচি ল'ব, নহ'লে এইখিনি কি হ'ব, টান হৈ গ'লে পাছত পিছতে অকণমান কষ্ট হয়। এইখিনি মই প্ৰায় এনেকুৱা ধৰণে পিচি লৈছোঁ। আগত মাছখিনি পিচি ল'ম মই, যাতে এইখিনি ঠাণ্ডা হৈ নাযায়। ঠাণ্ডা হৈ গ'লে বেয়া হয় পিচিবলৈকে, সেইটো কাৰণে লগে লগে আপোনালোকে এনেকুৱাকৈ ভাজি পেলাই পিচি ল'ব। এইখিনি পিচা হৈ গৈছে প্ৰায় মোৰ। ইয়াতে শুকান মাছখিনিও আছে, সকলোখিনি মই এটা পিচ বনাই লৈছোঁ, আপোনালোকে দেখিব পাইছে নহয়। এতিয়া মই এইখিনি এটা বাতিতকৈ নমাই ল'ম, লৈ পেলাই কি কৰি আছোঁ চাই থাকিব বাৰু। পুনৰবাৰ ইয়াতে তেল দি লৈছোঁ অকণমান, কেৰাহী এটা বহাই পেলাই। এতিয়া মই ইয়াতে অকণমান পৰিমাণৰ নিমখ দি দিম, প্ৰায় তেলতে দি দিম। এইটো পৰিমাণ অনুসৰি দিব আপোনালোকে, যাতে বেছি হৈ নাযায় আৰু। আৰু অকণমান পৰিমাণৰ হালধি গুড়ি দি দিব। হালধি গুড়ি আৰু নিমখখিনি এইখিনি মিক্স কৰি পেলাই এনেকৈ লৰাই দিব। তাৰপিছত এখন গুচাই লৈছোঁ প্ৰায়। তাৰপিছত যিখিনি আমি পেষ্ট বনাই ৰাখিছিলোঁ, এইখিনি ইয়াতে দি দিব। এইখিনি ইয়াতে এনেকুৱাকৈ দি ল'ব। দি পেলাই ভালদৰে এইখিনি ভাজি ল'ব, যাতে এইখিনিৰ কেঁচা ভাতটো ৰৈ নাযায়। সেইটোৰ কাৰণে ভালদৰে মিহলাই এনেকুৱাকৈ মিক্স কৰি পেলাই ভাজি ল'ব। এইখিনি অকণমান আমি ফুটিবলৈকে এৰি দিছোঁ, যাতে এইখিনি কেঁচা ভাতটো এৰা খাই যায়। ভজা হৈ গ'ল ভালদৰে প্ৰায়। এতিয়া মই এইখিনি মিক্স কৰি পেলাই আৰু অকণমান 2 মিনিটমান সময় ভাজিম, তাৰপিছত মই এইখিনি নমাই ল'ম। এইটো চাটনি এবাৰ আপোনালোকে খাই চাবচোন ঘৰত বনাই পেলাই, খুবেই টেষ্টি হয়। ইমান টেষ্টি হয় পালে, মইতো ক'বলৈ গ'লে খালে এইটো দিয়ে মই ভাত খাওঁ, বেলেগ মই একোৱেই নালাৰো যদি এইটো বনাওঁ। গতিকে আপোনালোকে ট্ৰাই কৰি চাওক, খুবেই টেষ্টি হয়। মই কৈছোঁ এবাৰ ট্ৰাই কৰি চালে খাই থাকিব ঘৰত বনাই। গতিকে চাব বাৰু। এতিয়া এইটো মই নমাই ল'ম। মই নমাই ল'লোঁ, দেখিবলৈ কি সুন্দৰ হৈছে চাওক, খাবলৈ ইমানেই টেষ্টি হয়। গতিকে এবাৰ ট্ৰাই কৰি যাব ঘৰত, নিশ্চয় খাবলৈকে বাৰে বাৰে ইচ্ছা যাব। গতিকে আজিলৈকে ইমানতে এৰিলোঁ, আৰু এৰি পেলাই এইখিনি ক'ম, যদি ভিডিঅ'বোৰ ভাল পালে বা মোৰ ভিডিঅ'বোৰ যদি চাই, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নিশ্চয়। আশা কৰোঁ ভাল লাগিব ভিডিঅ'বোৰ নিশ্চয়। তো আজিলৈকে বাই বাই।